বিহু অহাৰ খবৰ পাই হেনো থানুৰ গাত ততে নাই হয় না থানু? বিহু আহিলে বুলি ক'লে ক'ত গাত তত থাকিব? ক'ৰ পৰা আহিলিগে তই? গৈছিলোঁ এফালেও। হেৰি কৈছে ছোৱালী ঘৰৰ খবৰ দিলি? বৰ ভাল কৰিলি দেই, মানুহে বৰ আশা কৰি আছিলে অ'। মাকজনী আৰু বৰ ফৰফৰীয়া, মোলৈ ফোন কৰি থাকে নহয়। এতিয়া কৈছে হেৰি বিহুত মোক যাব কৈছে বিহু খাবলৈ। তইও ওলাবি, দুইটাই লগতে যাম। তোলে আকৌ কি হ'লে ফোন কৰে? মোলৈ ফোন কৰে। মোক হেনো কিবা নিজৰ ঘৰৰ মানুহবোৰতে লাগে হেনো। আৰু মোক ঢেৰ পচন্দ কৰিছে আকৌ। মই যদি বিয়া নেপাতিলোহেঁতেন হয়, সেই ছোৱালী মোকেই দিলেহেঁতেন। তোতকৈ মোক বেছিকৈহে পচন্দ কৰিছে। তেনেকুৱা কথা নকবি। তাৰ হিংসা লাগি গ'ল দেখিছানে? ধেমালি কৰিছোঁ, বৈ আমাৰ ঘৰলৈ যাম বৈ। খালি এটা কথা আকৌ কিন্তু দেই, তোৰ হ'বলগীয়া শাহুৱে সঁচাকৈ মোক খুব ভাল পাইছে। আৰু মই মানুহজনীক খুব ভাল পাইছোঁ দেই, কিন্তু খুব ফ্ৰী একদম। পুতলি বাৰ্থডে খাবলৈ যাম। একদম চশমা লগাইছে, নতুন চশমা। চবে দেখি কেনেকুৱা এতিয়া একদম চাব অকল ঘূৰি ঘূৰি মোক। বাবাটি ক'লৈ যা তই চশমা লগাই লৈ? বাৰ্থডে খাব যাওঁ। আজি পুতলি বাৰ্থডে আছে না, তালৈ যাওঁ। আমাৰ ঘৰৰ পৰা এটা পদূলি পাৰ হ'লেই পুতলি ঘৰ পায়গৈ। তোৰ পুতলি ঘৰলৈ যাবলৈ চশমাযোৰ পিন্ধিব লাগে, আকৌ টুপি এডাল পিন্ধি লৈছে চাচোন তাক। দেখিব লাগিছে তোকে জানো? দেউতা তুমি কথাই নকবা। সেনেহি চেলুনৰ লগত মই ক'লো বোলে আজিকালি ল'ৰাবোৰে ইমান ধুনীয়া ধুনীয়া ষ্টাইলত চুলি কাটিছে, মোকো তেনেকুৱা ষ্টাইলতে চুলি কাটি দিয়া। তুমি একদম মোৰ টকলা হৈ পেলালা চুলিখিনি। এতিয়া গোটেই মোক টাকলু বুলি জোকাইছে। জোকাক তোক টাকলো বুলি। তই এইটো আজিকালি ফেশ্বন বুলি কবি আকৌ অকৰাটো। ফেশ্বন বুলি ক'ব নোৱাৰ নি আজিকালি? তোৰ নহ'লে চুলিখন কিমান সোনকালে দীঘল হয় আকৌ, কিমান সোনকালে আকৌ চেলুনলৈ যাব লাগে। এনেই পইচাখন খৰচ হয় নহয়। এতিয়া সেইটো কাৰণে একে টকলাকে কাটিছোঁ আৰু বহুত দিনলৈকে চেলুনলৈ যাব নালাগে। তইও কিন্তু কমটি নহবি আকৌ দেই। কৈছহে, এতিয়া বিয়া পাতিবি নহয় গম পাবি তইও সংসাৰৰ চিন্তা কিমান। দেখিছ নহয় মোক চুলি একবাৰ হৈ গোটেই সোপা শেষেই হ'ল। মাজতে দুডালমান আছে, সেইকেইডালো কোনদিনাখন হয় ঠিক নাই। ভিতৰতে কথা পাতিম। মণিমালা ওলাই আহাচোন, থানু আহিছে। থানু বিচনাতে বহ। আজি বহুত দিনৰ মূৰত দেখিলো দেই। আমাৰ ঘৰলৈ কেনেকে মনত পৰিলে হয়? বিয়াৰ কথা বতৰা শুনি আছো বাৰু, ভাল লাগিছে। সোনকালে বিয়াখন পাতি লওক। তাকে আৰু মোক আকৌ ছোৱালী চাবলৈ লগেই নধৰিলে নহয়, লগ ধৰা হ'লে মই গ'লোহেঁতেন পাই। তথাপি ফটোত দেখিলো বাৰু, দেখিব ধুনীয়া আকৌ ছোৱালী এজনী। বৰ ধুনীয়া ছোৱালীজনী পালা দেই তুমি। আমাৰ থানুনো কি বেয়া, থানুৰ লগত মিলাকে পাইছে আৰু ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে। স্বভাৱ চৰিত্ৰ ভাল হ'লে হ'ল। আপুনি সেইখিনি একেবাৰে উস্তাদ। পাৰ্লাৰলৈ যাম বুলি ক'লে এটকাও দিব নোৱাৰে নহয়, আপুনি সেই বুলি ক'ব আৰু কি বুলি ক'ব? তুমি বহাচোন দেই, মই চাহ একাপ বনাই আনোগে। খংটো যে একেবাৰে মূৰৰ ওপৰতে উঠি থাকে। এতিয়া বিহুত কাপোৰ লাগে হেনো, মই সেই পইচা নাই বুলি ক'লো, সেই খাওঁতে খং উঠি আছে একেবাৰে। তই সেই বিয়াখন বিহুতে পাতিবি দেই। তই যদি বিয়া আকৌ বিহুত নেপাত নহয়, আকৌ তোৰ বিয়া বুলিও কাপোৰ লাগিব।